নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে মোৰ এই চেনেলৰ আন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ অৰ্থাৎ শংকৰদেৱ শিশু নিকেতনৰ ক্লাছ 8ৰ ইংৰাজী কিতাপখনৰ লেসন নম্বৰ 8 যিটো ৰিস্ক পাঠ আছে এই পাঠটো আলোচনা কৰিবলৈ ওলাইছোঁ। So today we are going to discuss a very beautiful poem from the English textbook of Shankardev Shishu Niketan of class 8. The name of the poem is Risk, written by Janet Rand. So ছাত্ৰ ছাত্ৰীসকল আজি আমি এই ৰিস্ক নামৰ যিটো কবিতা আছে সেই কবিতাটো আলোচনা কৰিম। তোমালোকে ধুনীয়াকৈ পাঠটো উলিয়াই লোৱা আৰু ফলো কৰি যাবা অৰ্থাৎ অনুসৰণ কৰি যাবা। ঠিক আছে, তোমালোকে মনোযোগ দিবা, ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাবা। চ' আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰিস্ক মানে জানানে? ৰিস্ক আমাৰ জীৱনত যে ৰিস্ক থাকে, ৰিস্ক মানে হৈছে বিপদ আশংকা। চাবা আমাৰ প্ৰত্যেকটো কাৰ্যতে কিবা নহয় কিবা এটা বিপদ বা আশংকা থাকে, আৰু যেতিয়া সেই বিপদ বা আশংকাটো দূৰ হয় তেতিয়া আমাৰ কি হয়, আমি মুক্ত হৈ পৰোঁ। গতিকে ৰিস্ক থকাটো খুবেই প্ৰয়োজন, হয়নে? আমি পাঠটো এবাৰ পঢ়ি আছোঁ। ৰিস্ক। To laugh is to risk appearing the fool. To weep is to risk appearing sentimental. To reach out to another is to risk involvement. To expose feelings is to risk exposing your true self. To place ideas and dreams before a crowd is to risk being called naive. To love is to risk not being loved in return. To live is to risk dying. To hope is to risk despair. To try is to risk failure. But risk must be taken because the greatest hazard in life is to risk nothing. The person who risks nothing, does nothing, has nothing, is nothing, and becomes nothing. They may avoid suffering and sorrow, but they cannot learn, feel, change, grow, love, live. Chained by their certitude, they are slaves. They have forfeited their freedom. Only a person who risks is truly free. তো আহা আমি কবিতাটো এবাৰ আলোচনা কৰোঁ। To laugh is to risk appearing the fool. ফুল মানে হৈছে মূৰ্খ, লাভ মানে হাঁহা। গতিকে ইয়াতে কৈছে আমি হাঁহোনে নাই, কিন্তু সেই হাঁহাৰ ক্ষেত্ৰত এটা ৰিস্ক থাকে। যদি আমি বৰ বেছিকৈ হাঁহোঁ বা য'তেই ত'তে হাঁহোঁ, যিকোনো কথাত হাঁহোঁ, তেতিয়া মানুহে কি ক'ব, যে ই মূৰ্খ, তেতিয়া মূৰ্খ হৈ পৰে বুলি কৈছে, বা মূৰ্খতাৰ পৰিচয় দিয়ে। টু লাভ ইজ টু ৰিস্ক এপিয়াৰিং দ্য ফুল, যে হহাটো এটা ৰিস্ক থাকে বা বিপদ বা আশংকা থাকে যে মূৰ্খ হৈ পৰে। এপিয়াৰিং দ্য ফুল, ঠিক আছে, মূৰ্খৰ আগমন ঘটে, কথাটো গম পাইছেনে? বা মূৰ্খতাৰ পৰিচয় দিয়ে। To weep is to risk appearing sentimental. Sentimental মানে জানানে? Sentimental মানে হৈছে কি, আবেগিক যে হয় না? So to weep is to risk. Weep মানে হৈছে কান্দা। গতিকে কান্দাটো এটা ৰিস্ক থাকে। য'তে ত'তে যেতিয়াই তেতিয়াই যদি কান্দো তেতিয়া কি হ'ব, আবেগিকটো গম পোৱা যায়, যে আবেগটো ধৰি পেলায় মানুহে, ইমান আবেগিক নে, গতিকে আবেগিক হৈ পৰা দেখা যায়। টু উইপ ইজ টু ৰিস্ক এপিয়াৰিং চেণ্টিমেণ্টেল। আমি য'তে ত'তে যেতিয়াই তেতিয়াই যদি কান্দো, কোনেও কন্দা নাই, তুমি কান্দিছা অকল, তেতিয়া কি হ'ব, এটা চেণ্টিমেণ্টেল বুলি ক'ব, আবেগিক ব্যক্তি বুলি ক'ব মানুহে। ক'ব নাই, তুমি কোনোবা এখন ঠাইত গৈছা বা কিবা এটা বস্তু তুমি দেখিছা, দেখাৰ পিছত তাৰ ওপৰত তোমাৰ এনেকুৱা প্ৰতিক্ৰিয়া হ'ল যে তুমি কান্দিবলৈ বাধ্য হৈ গ'লা, কোনেও কন্দা নাই, তুমি কান্দিছা, তেতিয়া কি হ'ব, চেণ্টিমেণ্টেল হ'ব, যে এফেয়াৰিং চেণ্টিমেণ্টেল, সেইটো এটা ৰিস্ক। গম পাইছে? মানুহে ক'ব যে ইমান আবেগিক নে মানুহজন, ইমান আবেগিক নে,
ছোৱালীজন বা ল'ৰাজন ছোৱালীজনী বা ল'ৰাজন ক'বা নাই সেইটো হৈছে টু উইপ ইজ টু ৰিস্ক এপিয়াৰিং চেণ্টিমেণ্টেল বুজি পাইছানে টু ৰিচ আউট এনাডাৰ ইজ টু ৰিস্ক ইনভলভমেণ্ট এইটো বাহিৰলৈ গ'লা যোৱাৰ পিছত কোনোবা নহয় কোনোবা লগ পালা তাৰপিছত কথা পাতিলা টু ৰিচ আউট টু এনাডাৰ ইজ টু ৰিস্ক ইনভলভমেণ্ট আৰু সিহঁতৰ লগত জড়িত হৈ পৰিলা তেতিয়া কি হ'ব জানা নাই সেইটো এটা বহুত ডাঙৰ কথা সেইটো হৈ যাব ইনভলভমেণ্ট যে হৈ গ'লা সেইটো এটা ৰিস্ক গম পাইছানে বা বেছিকৈ কি ইনভলভমেণ্ট হ'ল বা টেক পাৰ্ট ইন হ'লা জড়িত হৈ পৰিলা তাতো এটা ৰিস্ক তেতিয়া তোমাৰ সুবিধা ল'ব বিচাৰিব বা কোনোবাই যদি বেয়া কাম কৰিব তেতিয়া সেই বেয়া কাৰ্যত তোমাৰ নামটো সাঙুৰ খাই যাব পাৰে ইনভলভ হৈ যাব পাৰে কথাটো গম পাইছা নে গতিকে টু ৰিচ আউট টু এনাডাৰ ইজ টু ৰিস্ক ইনভলভমেণ্ট গতিকে আমি যিখিনি কথা ক'ব লাগে বা যিখিনি আমি তেওঁলোকৰ লগত লগ হৈ কথা পাতিব লাগে সেইখিনি সদায় কণ্ট্ৰলত ৰাখিব লাগে টু এক্সপ'জ ফিলিংছ ইজ টু ৰিস্ক এক্সপ'জিং ইয়'ৰ ট্ৰু চেল্ফ এক্সপ'জ যিটো কোৱা হৈছে প্ৰকাশ কৰা ফিলিংছ মানে অনুভৱবোৰ ফিলিংছ ইজ টু ৰিস্ক এক্সপ'জিং ইয়'ৰ ট্ৰু চেল্ফ তাৰমানে কৈছে আমি যদি কোনোবা ঠাইত গ'লোঁ তাত যদি মোৰ অনুভূতিবোৰ প্ৰকাশ কৰিলোঁ গতিকে প্ৰকাশ কৰাৰ ক্ষেত্ৰত এটা ৰিস্ক থাকে টু এক্সপ'জ ফিলিংছ ইজ টু ৰিস্ক তাত এটা বিপদ আশংকা থাকে এক্সপ'জিং ইয়'ৰ ট্ৰু চেল্ফ যে তোমাৰ যি নিজৰ সত্য সেই সত্যখিনি ওলাই যায় সত্যখিনি প্ৰকাশ পোৱা যায় গতিকে তাত এটা ডাঙৰ ৰিস্ক থাকে টু প্লেচ আইডিয়াছ এণ্ড ড্ৰিমছ বিফ'ৰ আ ক্ৰাউড ইজ টু ৰিস্ক বিং কল্ড নেইভ টু প্লেচ আইডিয়াছ কোনোবা ঠাইত যদি তোমাৰ নিজৰ চিন্তাবোৰ বা বিচাৰবোৰ যদি প্ৰকাশ কৰা বা সপোনবোৰ যদি দাঙি ধৰা ভিৰৰ মাজত ক্ৰাউড মানে ভিৰৰ আগত বা ভিৰৰ আগত যদি তুমি তোমাৰ সপোনবোৰ তোমাৰ চিন্তাবোৰ তোমাৰ ধাৰণাবোৰ যদি প্ৰকাশ কৰি দিয়া তেতিয়া কি হ'ব তাতে এটা ৰিস্ক আছে বিং কল্ড নেইভ তোমাৰ সৰল যে তুমি যে এটা সৰল এই সৰলতাটো বুজি পাব তোমাক ভোলা ভালা বুলি বুজি পাব চিধা চাধা বুলি যে কয় সেইটো তোমাক বুজি পাব আৰু তেতিয়া সিহঁতে সুবিধা ল'ব বিচাৰিব গতিকে তাতেও এটা ৰিস্ক আছে টু প্লেচ আইডিয়াছ অৰ ড্ৰিমছ বিফ'ৰ আ ক্ৰাউড ইজ টু ৰিস্ক বিং কল্ড নেইভ মানে হৈছে সৰল চিম্পুল সহজ সৰল যিটো কোৱা হৈছে গতিকে সেইটো হ'ব পাৰা সেইকাৰণে য'তেই ত'তেই তাৰমানে নিজৰ চিন্তাবোৰ বিচাৰবোৰ উদঙাই দিব নালাগে বা এক্সপ'জ কৰিব নালাগে টু লাভ ইজ টু ৰিস্ক নট বিং লাভড ইন ৰিটাৰ্ণ এতিয়া ভাল পোৱাৰ ক্ষেত্ৰত যদি তুমি কাৰোবাক ভাল পাওঁ টু লাভ ইজ টু ৰিস্ক তাতো এটা ৰিস্ক থাকে বিং লাভড ইন ৰিটাৰ্ণ কাৰণ তুমি ৰিটাৰ্ণ নাপাব পাৰা অৰ্থাৎ সেই ভাল পোৱাটো নাপাব পাৰা তেওঁৰ পৰা গতিকে তাতো এটা তোমাৰ কি হ'ব মনত দুখ লাগিবনে নাই বেজাৰ লাগিবনে নাই গতিকে সেইটো এটা ৰিস্ক গতিকে ভাল পোৱাৰ আগতে বহুত কথা চিন্তা কৰিব লাগে গতিকে টু লাভ ইজ টু ৰিস্ক নট বিং লাভড ইন ৰিটাৰ্ণ যদি সেই ভাল পোৱাটো ৰিটাৰ্ণ নোপোৱা পুনৰাই ঘূৰি নোপোৱা তেতিয়া কি হ'ব ফিডবেক নোপোৱা আকৌ তেতিয়া কি হ'ব তোমাৰ মনত দুখ লাগিব গতিকে তাতো এটা ৰিস্ক আছে টু লিভ ইজ টু ৰিস্ক ডাইং এইটো সকলোৱে জানো আমি জন্ম হৈছোঁ যেতিয়া মৃত্যু হ'বই লাগিব হ'ব নাই সকলোৱে মৰিবই লাগিব ইয়াৰ পৰা দেহাৱসান ঘটিবই সকলোৰে ঘটিব নাই চ' টু লিভ ইজ টু ৰিস্ক জীয়াই থকাটো এটা ৰিস্ক থাকে যে আমি এদিন মৰিবই লাগিব গতিকে মৰাৰ কাৰণে এটা ৰিস্ক কথাটো গম পাইছানে টু হোপ ইজ টু ৰিস্ক ডেছপেয়াৰ এই যে আশা কৰোঁ আশা কৰি থাকোঁতে কেতিয়াবা হতাশ হৈ যাওঁ নিৰাশ হৈ যাওঁ জানো নাই গতিকে ডেছপেয়াৰ হৈ যাওঁ ডেছপেয়াৰ মানে হৈছে নিৰাশ হোৱা হতাশ হোৱা ঠিক আছে আশা ভংগ হোৱা গতিকে টু হোপ ইজ টু ৰিস্ক ডেছপেয়াৰ গতিকে বেছি আশা কৰিলেও হয়তো কি এনেকুৱা হ'ব পাৰে যে সেইটো হতাশাগ্ৰস্ত হৈ যাব পাৰোঁ বা নিৰাশাগ্ৰস্ত হৈ যাব পাৰোঁ গতিকে টু হোপ ইজ টু ৰিস্ক আশাটো এটা কি থাকে নিৰাশা জড়িত হৈ থাকে সেইটো এটা ৰিস্ক সেইটো এটা বিপদ বা গম পাইছানে চ' ট্ৰাই টু ৰিস্ক ফেইলাৰ চেষ্টা ট্ৰাই মানে চেষ্টা গতিকে আমি যে ট্ৰাই কৰাৰ পিছতো কেতিয়াবা ফেইল হৈ যাওঁ পঢ়াৰ ক্ষেত্ৰতে যদি ক'বলগীয়া হয় তোমালোকে পঢ়ি থাকা কেতিয়াবা কি হয় ল'ৰা ছোৱালীবিলাক কি হয় ফেইল হৈ যায় জানো নাই এক্সামবিলাকত বহুত ট্ৰাই কৰিছে
মোৰ কিতাপ পঢ়িছে কিন্তু সেই কুৱেশ্যন হয়তো কেতিয়াবা নাহিব পাৰে গতিকে ফেইলাৰ হৈ যায় সেইটো বেছি ট্ৰাই চেষ্টাটো কেতিয়াবা ৰিস্ক থাকে চেষ্টা কৰিলে যে পাম সেইটো নহয় ফেইলাৰ অসফল হৈ পৰে পৰা নাই গতিকে সেইটো এটা ৰিস্ক টু ট্ৰাইজ টু ৰিস্ক ফেইলাৰ বাট ৰিস্ক মাষ্ট বি টেকেন কিন্তু ৰিস্ক ল'ব লাগে বুলি কৈছে বিকজ দ্য গ্ৰেটেষ্ট হাজাৰ্ড ইন লাইফ ইজ টু ৰিস্ক নাথিং তাৰমানে কি গ্ৰেটেষ্ট হাজাৰ্ড ইন লাইফ কাৰণ আমাৰ যি মহান এটা হাজাৰ্ড আছে বা ৰিস্ক আছে সেই ৰিস্ক যদি জীৱনতে নাথাকে আমাৰ জীৱনৰ ৰিস্কেই নাথাকিব একো থাকিব নেকি একোৱেই নাথাকিব গতিকে সেইটো এটা ৰিস্ক গতিকে কি কৈছে যে ৰিস্ক ল'ব লাগে বুলি কৈছে যদি ৰিস্কেই নাথাকে আমাৰ জীৱনত কি কৰিম আমি একো অনুভৱ কৰিব নোৱাৰোঁ ফিল কৰিব নোৱাৰোঁ চেঞ্জ হ'ব নোৱাৰোঁ একো গ্ৰ' কৰিব নোৱাৰোঁ সেইটো কথা ইয়াতে বুজাইছে আচলতে দ্য পাৰ্চন who risks nothing, does nothing, has nothing, is nothing, and becomes nothing. The person who risks nothing, এজন ব্যক্তি যিজন ব্যক্তিৰ কি নাথাকে কোনো ৰিস্ক নাথাকে জীৱনৰ কোনো বিপদ বা আশংকা নাই বা নলয় তেওঁ কি ডাজ নাথিং তেওঁ একোৱেই নকৰে বা একোৱেই নাথাকে হেজ নাথিং একোৱেই নাথাকে কথা গম পাইছে না একো নকৰে একো নাথাকে ইজ নাথিং একো নহ'ব বা নহয় বিকামছ নাথিং বা একো হ'বলৈও নাযায় বিকামছ নাথিং একো হৈ নপৰে কথা গম পাইছেনে একো হৈয়ে নপৰে গতিকে ৰিস্ক লাগে জীৱনত তাৰপিছত কৈছে কি দে মে এভইড ছাফাৰিং এণ্ড চৰো যিসকলে ৰিস্ক নলয় জীৱনত বা ৰিস্ক নাথাকে দ্য পাৰ্চন হু ৰিস্ক নাথিং দে মে এভইড ছাফাৰিং এণ্ড চৰো সিহঁতে হয়তো জীৱনটোৰ পৰা জীৱনৰ কি হয় আচলতে দুখবোৰ হয়তো সিহঁতে নাথাকিব পাৰে বা সেইবোৰ সিহঁতে পৰিত্যাগ কৰিবও পাৰে বা ভুগিব লগা নহ'বও পাৰে ছাফাৰিং যিটো কৈ আছে বাট দে কেন নট লাৰ্ণ কিন্তু সিহঁতে একো শিকিব নোৱাৰে কেন নট লাৰ্ণ বাট দে কেন নট লাৰ্ণ ফিল অনুভৱ যিটো কৈ আছে অনুভৱ কৰিব নোৱাৰে চেঞ্জ CHANGE চেঞ্জ পৰিৱৰ্তন তেওঁলোকে দেখা নাপায় বা গম নাপায় গ্ৰ' যিটো বৃদ্ধি নহ'ব পাৰে একো লাভ মৰম লিভ মানে জীয়াই থকা যিটো লিভ গতিকে এইবোৰ সিহঁতে অনুভৱ কৰিব নোৱাৰে বা একোৱেই নাপায় যিসকলৰ ৰিস্ক নাথাকে হয়তো সিহঁতে ছাফাৰিং আৰু চৰৰ পৰা এভইড হ'ব পাৰে এভইড কৰিব পাৰে কিন্তু সিহঁতে একো জীৱনত শিকিব নোৱাৰে অনুভৱ কৰিব নোৱাৰে চেইণ্ড বাই দেয়াৰ চাৰ্টিটিউড দেয়াৰ শ্লেপ মানে হৈছে দাস যিটো লগোৱা বুলি যে কয় they have forfeited their freedom চেইন শৃংখলিত বা চেইন হৈ থকা চেইনেৰে যিটো বান্ধে সেইটো কথা কৈছে বাই দেয়াৰ চাৰ্টিটিউড মানে হৈছে দৃঢ় বিশ্বাস সিহঁতৰ দৃঢ় বিশ্বাসৰ দ্বাৰা সিহঁতে কি বন্ধা হৈ থাকে চেইন হৈ থাকে শিকলি যিটো কোৱা হৈছে চেইন এই শিকলিৰে আচলতে বান্ধা হৈ থাকে they are slaves মানে হৈছে আচলতে কি যিটো কোৱা আছিল লগোৱা বা দাস সিহঁতে লগোৱা বা দাস হয় দে হেভ ফৰফিটেড দেয়াৰ ফ্ৰীডম সিহঁতৰ কি নাথাকে সিহঁতে যে জীৱনৰ সিহঁতৰ যি স্বাধীন সেই স্বাধীনতাটো সিহঁতে হেৰুৱাই পেলায় সিহঁতৰ স্বাধীনতা নাথাকে ফৰফিটেড দেয়াৰ ফ্ৰীডম স্বাধীনতাটো সিহঁতে হেৰুৱাই পেলাব পাৰে ফ্ৰীডম মানে স্বাধীনতা অনলি আ পাৰ্চন হু ৰিস্ক ইজ ট্ৰুলি ফ্ৰী অনলি আ পাৰ্চন সেইজন এজন ব্যক্তিৰ কথা কৈছে এজনেই ব্যক্তি অনলি মাত্ৰ এজন ব্যক্তি যিজন ব্যক্তি ৰিস্ক থাকে হু ৰিস্ক বা যিজনে ৰিস্ক লয় বা বিপদ আশংকা তেওঁ লয় তেওঁ কি হৈছে ইজ ট্ৰুলি ফ্ৰী তেওঁ সঁচাকৈ আচলতে কি মুক্ত বুলি কৈছে আৰু তেওঁ মুক্ত হয় ইজ ট্ৰুলি ফ্ৰী গতিকে আমি জীৱনত ৰিস্ক ল'ব লাগে নালাগে ৰিস্ক ল'ব লাগে ৰিস্ক ল'লেহে জীৱনৰ এটা কি মজাটোৱে বেলেগ জীৱনত এটা মাদকতা থাকে অনুভৱ কৰাৰ এটা ক্ষমতা থাকে শিকিব পাৰি তাৰমানে ঠিক আছে জেনেট ট্ৰেণ্ডে লিখা এটা খুব সুন্দৰ কবিতা এয়া হৈছে ৰিস্ক তোমালোকে যদি বুজি পাইছা তেতিয়াহ'লে মোক জনাবা ঠিক আছে চ' আজি